উচুৰেকি তৃতীয় লেভেলত আমি তিনিটা চিম্বল লাভ কৰিম। প্ৰথম চিম্বল চকুৰে, দ্বিতীয় চিম্বল চেহেকি আৰু তৃতীয় চিম্বল হনচা জেচনিন। চকুৰে আঁকিবলৈ এটা ইংৰাজী 7 আখৰটোৰ নিচিনা 7 আখৰটো আঁকি তাত ৰাইট চাইডৰ পৰা 3টা পাক দিব লাগে, 3.5টা পাক দিব লাগে। এতিয়া চকুৰে ব্যৱহাৰ আমি বিভিন্ন ধৰণে কৰিব পাৰোঁ। চকুৰে পাৱাৰ বঢ়ায় প্ৰধানকৈ, সেইকাৰণে চকুৰে পাৱাৰ চিম্বল বুলিও কোৱা হয়। কিন্তু পাৱাৰ বঢ়োৱাৰ উপৰিও চকুৰে প্ৰটেকশ্যন দিয়ে, চিল্ডিং কৰে আৰু ক্লিনিঙো কৰে। পাৱাৰ চকুৰে কেনেকৈ বঢ়ায়, যে আমি যি বস্তুতেই চকুৰে আঁকিম বা ব্যৱহাৰ কৰিম সেই বস্তুটোৰ পাৱাৰ বাঢ়ি যায়। তাৰ লগে লগে বিভিন্ন চিম্বলবোৰৰ ওপৰত যদি আমি চকুৰে ড্ৰ কৰোঁ তেতিয়াহ'লে চিম্বলবোৰৰ এই পাৱাৰ বঢ়ায়। চকুৰে প্ৰটেকশ্যন দিয়ে, আমি নিজক প্ৰটেক্ট কৰাৰ কাৰণে আমি চকুৰে ব্যৱহাৰ কৰিব পাৰোঁ। চিল্ডিং কৰে, এনাৰ্জিক চিল্ড কৰাৰ কাৰণে তাৰ ওপৰত এনাৰ্জি দিয়াৰ পিছত আমি চকুৰে ব্যৱহাৰ কৰিব পাৰোঁ। ক্লিনিং কৰে, আৰু চকুৰে ক্লিনিং কৰিবলৈ চকুৰে দ্বাৰা ক্লিনিং কৰিবলৈ চকুৰে আমি স্পাইৰেল চকুৰে হিচাপেও আঁকিব পাৰোঁ। স্পাইৰেল চকুৰে ৰূপ দিলে চকুৰে ক্লিনিং কৰে। তো এনেদৰে আমি চকুৰে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। চকুৰে চিম্বলটো উজ্জ্বল বগা ৰঙত কল্পনা কৰা হয়।